আমাৰ গভৰ্ণমেণ্ট ডিচিশ্যনটো আমাৰ যিখিনি আলোচনা হ'ল এনেকুৱা ক'ব পৰা আমাৰ আজি ইচি মিটিঙত আলোচনা হোৱা নাই আৰু অফিচিয়েলি আমি সেইখিনি কথাটো আজিৰ দিনত আমি ক'ব নোৱাৰে আমি জাষ্ট আলোচনা কৰি কিছুমান এডুকেশ্যনৰ ক্ষেত্ৰত লেণ্ডৰ ক্ষেত্ৰত আৰু আমাৰ এই বিশেষ কৰি সেই লেণ্ড আৰু এডুকেশ্যন ইয়াৰ ক্ষেত্ৰত আমাৰ চিৰিয়াছ ডিচিশ্যন আজি হৈ গ'ল সেইটো আমি যিমান পাৰে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি চেষ্টা চলাম সেইখিনি কথা তো সেইটো আগত কাৰ্যকৰী হওক ইয়াৰ পিছত আমি ক'ম কথাটো যিহেতু আজিহে আলোচনা কৰি পেলাই আমি ডিচিশ্যনত আহিল এতিয়া কোৱাটো উচিত নহয় আমাৰ কাৰণে কথাটো টাউনৰ কোকৰাঝাৰ হওক কাজলগাঁও হওক ইয়াৰ পিছত মচলপুৰ আৰু ইয়াৰ পিছত তামোলপুৰ আৰু ওদালগুৰি এই পাঁচটা হেডকোৱাৰ্টাৰ যিটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ সেইটো আমাৰ এইটো আপগ্ৰেড কৰিবৰ কাৰণে মডেল এটা টাউন বনাবৰ কাৰণে চিটি বনাবৰ কাৰণে এইটো মডেল ইষ্টিমেট আমাৰ আছে এইটো আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈকে আমি যাম যিহেতু সেইখিনি প্ৰভিজনটো আছে সেইমতে প্ৰপ'জাল যাব দাদা আমাৰ এটা কথা আছে আমাৰ মানে বহিবলৈ জেগা নাই আমি ষ্টেপিঙত বহি থাকোঁ গোটেইখিনি এনেকুৱা যদি প্ৰভিজন কৰি দিব পাৰিলে ভাল আমি কৰি দিব লাগে এইটো ডিপাৰ্টমেণ্টে চাব ডিপাৰ্টমেণ্টক মই ক'ম ডিপাৰ্টমেণ্টক মই ক'ম সেইখিনি কথা দেই বেলেগ একো নাই চিৰিয়াছ একো নাই আজি মিটিঙত থেংক ইউ